গাখীৰৰ হেৰি উঠিছে কেইপাছে দিলা পালখন মায়ে মেলিলেও এনেকৈ দিলে ন আমি ইফালে দিম এনেকৈ দি দিম বুলি ভাবিছিলোঁ হ'ব তেনেকৈ মায়ে ধানখিনি ছটিয়াই আছে আৰু পালখন পাৰি দিছোঁ কাৰণ তলৰ ফালে আমাৰ যিহেতু চোতালখন পকা বালি চালি আহিব পাৰে খাবলৈ ভাল নহ'ব কুটোৱাৰ পিছত নহ'লে কোমল চাউলবোৰ আমাৰ ছটিয়াই আছে খুব গৰম হৈ আছে ন ৰাতিপুৱা বহোৱা যে পাৰকেইটা ক'ত ই পাৰই থ'লে আৰু আজি মেলা হ'লগৈ গোটেইখিনি হ'লগৈ নে পূৰা আঠা আঠা হৈ গৈছে ইতিমধ্যে ধানবোৰ শুকাইছে আপোনালোকে দেখিছে কি ধুনীয়াকৈ মানে ৰ'দটো চোকাৰ কাৰণে শুকাই গ'ল আচলতে ধানবোৰ যেতিয়া ৰ'দত দি থোৱা হয় তেতিয়া খুব মাজে মাজে লৰাই থাকিব লাগে তেতিয়া ধানবোৰ ভালদৰে তাপটো পালে মচমচীয়া হয় কোমল চাউলবোৰ এৰদীয়া হ'লে ভাল হয় খাবলৈ খুব সুন্দৰ হয় গতিকে আপোনালোকে দেখিলে কিদৰে আমি কোমল চাউল প্ৰস্তুত কৰোঁ আজিলৈ আহোঁ ধন্যবাদ